নমস্কাৰ, মই আজি স্বৰ্ণলতা ডেকা বৰাই লৈ আহিছোঁ আপোনালোকলৈ নিমুনিয়া ৰোগৰ ঘৰুৱা বিধান। নিমুনিয়া ইংৰাজী নাম নিউমোনিয়া। মই আপোনালোকলৈ আগবঢ়াইছোঁ নিমুনিয়া ৰোগৰ ঘৰুৱা বিধান। দোৰোণ শাক আপোনালোকে নিশ্চয় শুনিছে। এই শাক আমাৰ পেটৰ বাবে বৰ উপকাৰী। শিশুৰ কাহ বা নিমুনিয়া হ'লে ৪-৫টামান দোৰোণ ফুল পিহি ১ চামুচ মৌজোলৰ লগত মিহলাই খোৱালে শিশুৰ কাহ বা নিমুনিয়া ৰোগ অতি সহজে আৰোগ্য হ'ব। এই দৰৱ দিনে ২বাৰকৈ খুৱাব। আৰু এটা ৰোগৰ দৰৱ মই আপোনালোকলৈ আগবঢ়াইছোঁ। টনচিল ৰোগটো বাঢ়ি গ'লে দোৰোণ শাক ভাজি ভাতৰ লগত বা ৰুটিৰ লগত খালে অতি সোনকালেই আৰোগ্য হ'ব। অন্য এটা ৰোগৰ বিষয়েও থোৰতে কৈ থওঁ। গাত খজুৱতি হ'লে দোৰোণৰ ৰস ঘঁহিলে তৎক্ষণাত আৰোগ্য হ'ব। আজি মই এইকেইটা ৰোগৰ ঘৰুৱা বিধান আগবঢ়ালোঁ আৰু আশা কৰোঁ আপোনালোকে ৰোগৰ মতে দৰৱ ব্যৱহাৰ কৰে যেন। স্বৰ্ণলতা ডেকা বৰুৱা। দৰৱকেইটা মই নিজে ব্যৱহাৰ কৰিহে আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।